নমস্কাৰ, মই লিজাই মোৰ এটি নতুন ভিডিঅ'লৈ পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই বনাবলৈ লৈছোঁ আজি গৰৈ মাছৰ পোৰা পিটিকা। গৰৈ মাছৰ পোৰা পিটিকা নিশ্চয় সকলোৱে খাইছেই চাগে। যদি এই পদ্ধতিৰে বনোৱা নাই এবাৰ বনাই চাব। ভালদৰে মাছটো ধুই লৈছোঁ, ধুই লৈ পেলাই এনেদৰে পুৰি ল'ম। মই গোটাকেই পুৰিছোঁ, পুৰাৰ পাছতে পেটুখিনি উলিয়াই ল'ম। আৰু বৰষুণৰ বতৰ, বহুত বৰষুণ দি আছে আৰু সেই ভাবিয়ে এনেকৈ বনালোঁ আজি। আৰু ঘৰতে আছিলে জলকীয়া, যিখিনি বস্তু মোক দৰকাৰ হ'ব সেই সকলোখিনি মোৰ ঘৰতে উপলব্ধ আছিলে। জলকীয়া লৈছোঁ আৰু মান ধনিয়া পাত দুখিলামান লৈছোঁ। ভালকৈ মাছটো পুৰি ল'লোঁ, বাকলিখিনি এনেকৈ হাতেৰে গুচাই লৈছোঁ। এটা খুন্দনাত গোটেইখিনি ভালদৰে পৰিপাটিকৈ গুচাই মেলি গোল চুলখিনি আঁতৰাই খুন্দি ল'ম। ইয়াত আদা নহৰু দিছোঁ, আদা অকণমান দিছোঁ আৰু নহৰু কেইফুটামান দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু লগতে জলকীয়া আৰু মান ধনিয়াখিনি। এনেদৰে খাই ভাল লাগে আৰু আমাৰ অসমীয়া থলুৱা খাদ্য হয়, এইবোৰ খাব লাগে। আৰু গৰৈ মাছৰ সোৱাদটোতো বহুতেই বেলেগ। এনেদৰে চাগে সকলোৱে খাইছেই, ক'বই নালাগে মই আকৌ বেলেগকৈ। আৰু সোৱাদ অনুযায়ী নিমখ দিম আৰু এইখিনি ভালদৰে খুন্দি লওঁ। আৰু আপোনালোকৰ ফালে বাৰু বৰষুণ দিছেনে? আমাৰ ফালে সদায় বৰষুণে দি আছে। বৰষুণৰ কাৰণে ঘৰৰ পৰা ওলাই যাব পৰা নাই। আৰু যেতিয়া খুন্দি হৈ যাব, খুন্দি হোৱাৰ পাছত ইয়াত কেঁচা মিঠাতেল দিম। আৰু মিঠাতেল দিয়াৰ লগে লগে ইয়াৰ সোৱাদটো দুগুণ বাঢ়ি যায় আৰু এনেদৰে হৈ পৰে। আৰু গৰম গৰম ভাতৰ লগত যেতিয়া এই চাটনিকণেৰে ভাতকেইটা খোৱা হয়, সোৱাদটো বহুত বাঢ়ি যায়। আৰু এনেদৰে বনাই চাব, ভাল পাব। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।